নমস্কাৰ, হৰিপ্ৰিয়া পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লক্ষী পূজাৰ উপলক্ষে মই খিচিৰিৰ ভোগ বনাবলৈ ওলাইছোঁ আৰু সকলো গৃহিণীলৈ মোৰ ফালৰ পৰা লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু কাতি বিহু অৰ্থাৎ কঙালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগৰ বাবে মই এতিয়া ডাঙৰ এখন কেৰাহী পাতি লৈছোঁ। সেই কেৰাহীখনত মই পানী গৰম হ'বলৈ দিম। লক্ষী পূজাৰ উপলক্ষে মই খিচিৰি ভোগ বনাব লৈছোঁ। কেৰাহীত মই পানী গৰম হ'বলৈ দিছোঁ। গৰম পানী ভোগত দিলে ভাল। তাৰ বাবে মই লৈছোঁ 1 কেজি মগু দাইল, এয়া আৰু লৈছোঁ মই আধা কেজি জহা চাউল, আধা কেজি পৰিমাণত। দালি যিমান হয় চাউল আধা ল'ব লাগে। তাৰপিছতে মই লৈছোঁ শাক পাচলিৰ ভিতৰত এয়া বন্ধাকবি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ ৰঙালাও আৰু লৈছোঁ 5মুখীয়া কচু আৰু লৈছোঁ মূলা। আৰু মছলাৰ ভিতৰত মই লৈছোঁ কেইটামান শুকান জলকীয়া। এই জ্বলা নাই জলকীয়াটো, সেইকাৰণে কেইটামান বেছিকৈ লৈছোঁ। আৰু লৈছোঁ 5 ফোৰণ আৰু 3 খিলামান তেজপাত আৰু লৈছোঁ গোটা গৰম মছলা, লং, ইলাইচি, ডালচেনি আৰু লৈছোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, লগতে হালধি আৰু এয়া নিমখ। আৰু এইফালে আছে আপোনাৰ আদা আৰু কেঁচা জলকীয়া পিচা আৰু ডাঙৰ বিলাহী 4টা মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ অকণমান ধনিয়া পাত আৰু লৈছোঁ কেইডোখৰমান নাৰিকল কাটি লৈছোঁ মই ভোগত দিবৰ বাবে। আৰু এটা লৈছোঁ মই ছানৰাইজৰ চাহী গৰম মছলা। তেতিয়াহ'লে আহকচোন মই কেনেকৈনো আজি খিচিৰি ভোগ ভাগ বনাওঁ আপোনালোকক দেখাওঁ। পানী গৰম হৈছে। মই পানীখিনি জাৰ এটা দি পেলাই 2টা বাল্টিঙত আঁতৰাই থ'ম। পানী হৈ গ'ল আৰু কেৰাহীটো একেটা কেৰাহীকে মই গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হ'লে মই এই যে লৈছিলোঁ 1 কেজি মগু দালি, এইখিনি মই ধুনীয়াকৈ শুকানে অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। এই কেৰাহী গৰম হ'ল। কেৰাহী গৰম হ'লত মই দাইলখিনি ঢালি দিছোঁ শুকানে আৰু এইখিনি মই এতিয়া লৰাই বগৰাই ভাজি থাকিম অলপ সময় ৰঙচুৱা নোহোৱালৈকে। এয়া দাইল ভজা হৈছে। এতিয়া মই যে লৈছিলোঁ চাউলখিনি, জহা চাউল, তাৰ লগত দালিখিনি ইয়াতে দি পেলাই মই ধুনীয়াকৈ ধুই ল'ম। কেৰাহীত তেল দিছোঁ। তেলটো অকণমান বেছি পৰিমাণে দিছোঁ। মই যে কাটি ৰাখিছিলোঁ এয়া কচু, ৰঙালাও, মূলা, আলু, এইখিনি মই ফ্ৰাই কৰিম। বন্ধাকবিখিনি মই ফ্ৰাই নকৰোঁ কাৰণ বন্ধাকবি পটককৈ গলি যায়। এইখিনি মই অলপ অলপকৈ ফ্ৰাই কৰিম। চব্জি অলপ অলপকৈ দি মই এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। পাচলিখিনি প্ৰায় ৰঙচুৱা হৈছে। এই পাচলি ভজা প্ৰায় হৈছে। এইখিনি মই নমাই দিম চৰিয়া এটাত। এইখিনি মই পিছৰ বাৰত বহোৱা পাচলিখিনিও মোৰ হৈ গ'ল। এতিয়া এইখিনি নমাই লৈছোঁ। এতিয়া মই একেখিনি তেলতে দিম এই তেজপাত কেইখিলা, তাৰপিছতে দিম গোটা গৰম মছলাখিনি, তাৰপিছতে দিম এয়া শুকান জলকীয়া, তাৰপিছতে দিম মই এয়া 5 ফোৰণ ভাজ খাইছে। এতিয়া ইয়াতে দি দিম মই কাটি ৰখা বিলাহীখিনি, জিৰা আৰু ধনিয়া পাউডাৰখিনি আৰু দিম হালধি, পৰিমাণ অনুপাতে দিম হালধিটো। এবাৰ লৰাই দিছোঁ। নিমখ দিয়া নাই এতিয়ালৈকে, নিমখটো দিম বাৰু মই পিছত। ইয়াত মই দিম এতিয়া এয়া যে মই পিচি ৰাখিছিলোঁ আদা আৰু কেঁচা জলকীয়া, সেইখিনি দিম। এতিয়া দি দিম এই বন্ধাকবিখিনি। মছলাখিনি ভাজ খাইছে। এয়া মই দালি আৰু চাউল ধুই থৈছিলোঁ, এইখিনি দি দিম।
অনুপাতে নিমখ দি দিম। লৰাই থাকিম অলপ সময়। চাউল, দাইল, বন্ধাকবি আৰু মছলা ভাজ খালে এতিয়া ইয়াতে গৰম কৰি ৰখা পানী মই পৰিমাণ হিচাপত দি দিম উতলিবৰ কাৰণে। এতিয়া এই ভাজি ৰখা পাচলিখিনিও ইয়াত দি দিম সিজিবৰ কাৰণে, কাৰণ ভাজোতে এইখিনি ভালকৈ সিজা নাই। যিহেতু চাউল, দাইল আৰু বন্ধাকবি সোনকালে সিজে, সেইকাৰণে পাচলিখিনি মই আগতীয়াকৈ দি দিছোঁ সিজিবৰ বাবে একেলগে। আৰু এইখিনি মই আধা ঘণ্টামান সময় সিজিব দিম, আৰু লাগিলে পানী মই পিছত দিম, পানী গৰম কৰা হৈয়ে আছে। সিজিছে, মাজে মাজে লৰাই বগৰাই থাকিব লাগিব সিজিছেনে নাই চাবৰ কাৰণে, আৰু অলপ সময় লাগিব। আমাৰ ভোগৰ খিচিৰি ৰেডি হৈ গ'ল। ইয়াতে মই নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি অকণমান ঘিউ দি ভাজি ল'ব লাগিছিলে, ভাজা নহ'লগৈ, যিহেতু মই ইয়াত ঘিউ দিমেই লাষ্টত। এয়া দিছোঁ 2 চামুচ ঘিউ। আৰু দিম অলপমান ধনিয়া পাত। লাষ্টত অকণমান ছানৰাইজৰ শ্বাহী গৰম মছলা ছটিয়াই দিছোঁ ওপৰৰ পৰা, আৰু লৰাই পেলাই মই প্ৰসাদৰ বাবে এয়া বাতি এটাত লৈ যাম। এয়া সুন্দৰকৈ শাক পাচলি গোটেইখিনি সিজি গৈছে, দেখিছেনে? এয়া চাওক, কচু সুন্দৰকৈ সিজি গৈছে। মই এয়া অকণমান বাতি এটাতে মাৰ কাৰণে ভোগ লৈ যাম। এয়া লক্ষী পূজাৰ খিচিৰিৰ ভোগ ৰেডি হৈ গ'ল। প্ৰত্যেকগৰাকী গৃহিণীলৈ মোৰ ফালৰ পৰা লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যেন সংসাৰবোৰ সুখৰ হৈ পৰক, আনন্দৰ হৈ পৰক আৰু জ্বলি উঠক, তাৰে কামনাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।